হেল্ল' এভৰিৱান, আৰু এখন বিয়াৰ ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় এটা কমেণ্ট কৰি জনাবচোন। বেয়া লাগিলেও জনাব, ভাল লাগিলে জনাব। আৰু যিহেতু ভাবিছিলোঁ বৰষুণ দিব, গতিকে এনেকৈ শাৰী এখন একদম চিম্পল শাৰী এখন পিন্ধি ওলাইছিলোঁ, কিন্তু নাই, বহুত বেছি ৰ'দ দিলে। তথাপিও মই বাৰু কষ্ট পোৱা নাই, বহুত বেছি আৰামে পাইছোঁ শাৰীখন পিন্ধি, পাতল যিহেতু। গতিকে এয়া শাৰী পিন্ধি ওলাইছোঁ দেই মাহঁতৰ ঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, যিহেতু মাহঁতৰ একেবাৰে ওচৰতে বিয়াখন। আৰু এয়া বিয়া ঘৰ পাই গ'লোঁ, দেখিছেনে এয়া বাটতে মানুহবিলাক আহি আছে, গৈ আছে। আৰু এয়া বিয়া ঘৰ পালোঁ। এতিয়া বিয়া ঘৰত গৈ মানে একদম আমাৰ কি কথা চাবচোন, হাল্লা চিল্লা পূৰা একদম শেষ নহয়। আৰু এয়া পূৰা কোনে পায় আৰু, যিহেতু আৰু মাৰ ঘৰৰ বিয়া আৰু কোনোবা পায় নেকি আৰু কওকচোন। তাতে চবকে লগ পাম। আৰু এয়া কইনা দেখাই দিছোঁ, চাওকচোন কইনাৰ মুখত কি হাঁহি। কইনা আচলতে যাবৰ কাৰণে 4 বছৰে হ'ল দেই, মানে মই জনাত আৰু তাতকৈ কমো হ'ব পাৰে, কিন্তু পাৰ্টিটো এতিয়া দিছে দেউতাহঁতে তাইক। যি নহওক বাৰু, তাই জীৱন সুখৰ হওক তাকে কামনা কৰিছোঁ, আশীৰ্বাদ কৰিলোঁ। তাই বহুত টিকলো ছোৱালী, ইমান ডাঙৰ নহয় বাৰু। যি নহওক তাই বিয়া, আৰু তাতে চবকে লগ পাইছোঁ, একদম কি যে ভাল লাগিছে। আৰু এয়া হৈছে কইনাৰ মাক, আৰু এয়া হৈছে কইনাৰ বৌয়েক, খুৰীমাক, আৰু এয়া হৈছে কইনাৰ বৌয়েক। গতিকে তাইৰো বিয়া হ'ব, তাইক মানে জোকাই আছিলোঁ। তাই এতিয়ালৈকে তাইৰো এনেকৈ পাৰ্টিটো দিব মানে বিয়া। আৰু এইফালে দৰাৰ কি লাজ, ওচৰত নবহে কইনাক। আৰু এইফালে হৈছে কইনা বহিছে এতিয়া। আৰু মোৰ মিষ্টাৰতো জানেই বেমাৰ, গতিকে তেওঁ যিটি খাব, মানে মাছ মাংস খাব নোৱাৰে, সেইকাৰণে মানে তেওঁক ঘৰতে ভাত চাত খুৱাই লৈ গৈছোঁ। আৰু এয়া জোকাই আছে, মই ঘৰত ভাত চাত খাই আহিছোঁ বুলি কইনাক কৈছে। আৰু এইফালে কইনাৰ বান্ধৱী, আৰু এইফালে এক চাওকচোন, এই অলপ আগতে যে দেখাই দিছিলোঁ ছোৱালীজনী, বৌয়েক বুলি কৈছিলোঁ, তাইৰ গিৰেকৰ বায়েক। আৰু এইফালে তাইৰ ছোৱালী, আৰু এইফালে হৈছে মোৰ মাজুমা, আৰু এইফালে হৈছে মোৰ বৰদেউতাৰ বোৱাৰী, মানে বৌ। সকলোকে লগ পাইছোঁ, আৰু গৈয়ে মানে চাহ খাইছোঁ। আৰু দেখিছেনে মোক মানে, আৰু এয়া চাওক, এয়া এই যে হালধীয়া পিন্ধিছে এইজনী, তাই আৰু মই একেলগে পঢ়া। আৰু বাকী দুজনী মোৰ খুৰা ছোৱালী ভণ্টি, আৰু সেইজনী হৈছে মোৰ ভণ্টিৰ বান্ধৱী। আৰু গতিকে চাওকচোন, গোটেইকেইজনীতকৈ হাতী হৈছোঁ মই। আৰু নক'ব দেই, মোক ডাক্তৰে একদম 7 কেজি কমাব দিছে। আৰু যি নহওক বাৰু, মোৰ লগৰজনী দেখিছেনে নাই, মোতকৈ কেনেকুৱা তাই সৰু দেখি, মানে তাই যেনেকুৱা স্কুলৰ দিনৰ পৰা যেনেকুৱা আছিল, তাই এতিয়াও তেনেকুৱাই হৈ আছে, দেখিছেনে। আমাৰ হাঁহি মানে কথা কোনে কি কৈছোঁ তাত মানে দিব নোৱাৰি এইবিলাক কথা। আৰু এইফালে হাঁহি ধেমালি ফূৰ্তি কৰি আহিছোঁ ভাত খাব। মই ভাবিছিলোঁ সিহঁতৰ লগতে খাম, কিন্তু নাই, ল'ৰা ছোৱালী দুটাক যিহেতু খুৱাব লাগিব। আৰু এই আমি সকলোৱে ভাত খাইছোঁ। এয়া মিষ্টাৰে ভিডিঅ' কৰি আছিল, চবকে জোকাই আছিল। আৰু ইহঁতক পূৰা জোকাই আহিছিল, ইহঁতক পূৰা জোকাই থাকে, যিহেতু ভিন্দ বুলি মাতে ন, মৰম লাগে ছোৱালীকেইজনী। আৰু ইফালে গোটেই মানুহখিনি দেখাইছে, এইখিনি পূৰা মিষ্টাৰে কিন্তু আজিকালি মোৰ ভিডিঅ' চিডিঅ' অলপ সহায় কৰি দিয়ে দেই ভিডিঅ' কৰাত। তাৰপিছত আৰু ইয়াত তেওঁ মানে পূৰা একদম ভিডিঅ' চিডিঅ' কৰি আছে মানুহবিলাকক, গোটেই গাঁৱৰ মানুহক। আৰু জানেনে, সঁচাই কৈছোঁ, ইমান ভাল লাগিছে, চবকে লগ পাইছোঁ। আৰু এয়া হৈছে আমাৰ গাঁৱৰে বৌ, মানে কইনাৰ খুৰাকৰ বৰদেউতাকৰ বোৱাৰী, মানে এনেকুৱা আৰু বৌয়ে মানে পূৰা বহুত ভাল লাগে। বৌ গুৱাহাটীত থাকে, এতিয়া ইয়াতে থাকিব গাঁৱতে। আৰু লগ পাম এতিয়া গ'লে, বহুত বেছি ভাল লাগে। আৰু আমাকতো জানেই, মানে মাৰ ঘৰৰ বিয়া বুলি ক'লে আৰু ভণ্টি, মই, বৌ, এইফালে আমি মানে পূৰা একদম নাচি আছোঁ, আৰু পূৰা একদম কইনাক টানি টানি আনিব খোজোঁ। তাৰপিছত কইনাও লাজ কৰে। তাৰপিছত আৰু এইফালে চাওকচোন, পূৰা আমাৰ কি ডেন্স, বাপৰে, এইবিলাক তাৰমানে দিব নোৱাৰে। এইফালে কইনা আৰু চাওকচোন কি জমনি, কইনাৰ মানে পইচাৰ বেগখন ঘূৰাই টানি আছে, আৰু তাইক জোকাই আছে, পইচা দিব লাগে বোলে। গতিকে পূৰা জমনি, একদম পূৰা জমনি হৈ আছে। আৰু মাৰ ঘৰৰ বিয়া আৰু নাজানেনে কেনেকুৱা জমনি হ'ব, তাতে চবকে লগ পাওঁ। আৰু এইফালে মই ভতিজনী চাওকচোন, তাই মানে দেহৰ ভাজটো তাই জানিব আৰু বিহু নাচিবৰ কাৰণে, তাই আহি গৈছে এতিয়া। আৰু মোৰ একদম চৰ্দি লাগে, মাতটো শুনিছেনে কেনেকুৱা হৈছে, একদম অৱস্থা বেয়া। আৰু এইফালে বৌ পূৰা আমাক জোকাই আছে, ভণ্টি আৰু মোক। আৰু মিষ্টাৰে চাওকচোন, পূৰা একদম কেমেৰা কৰি যে ভণ্টিক একদম পূৰা জমনি কৰি সেইবিলাকতো তাইক খং কৰিব, সেইকাৰণে মই দিয়া নাই। আৰু এইবিলাক কইনাৰ মাকৰো নাচন চাওক, পূৰা কি নাচিছে। আৰু তাৰপিছত এইফালে চাওকচোন, মানুহজনে এনেকৈ ভিডিঅ' কৰিব লাগেনে তাইক, পূৰা একদম, তথাপিতো মই কিছুমান কাটি দিছোঁ, তাই যিহেতু খং কৰিব, বোলো ইমান বেয়া দেখাকৈ ভিডিঅ'বিলাক কিয় দিছে বুলি। আৰু এইফালে লাষ্টত আমি দুজনী লগ হৈ কিনে মানে কিবা স্কুলৰ কথা পাতি ইমান হাঁহিলোঁ। গতিকে এনেকৈয়ে দিনটো পাৰ কৰিলোঁ হাঁহি ধেমালি ফূৰ্তিৰে মাজেৰে। আৰু ঘৰৰ ফালে গ'লোঁ, তাইও ঘৰত গ'ল, ময়ো ঘৰত গ'লোঁ। ভিডিঅ'টো কেনেকুৱা লাগিল, যদি ভাল লাগিল এটা লাইক কমেণ্ট কৰি দিব। বাই বাই।